চাউল আৰু নাৰিকলৰ ইডলি বনাবৰ বাবে মই ইয়াত ব্যৱহাৰ কৰিছোঁ চাউলৰ গুড়ি 3 বাটি আৰু চেনিৰ গুড়ি 1 বাটি আৰু পিচি লোৱা নাৰিকল এটা গোটেইখিনি মিশ্ৰণ মই এতিয়া ধুনীয়াকৈ জোখমতে পানী দি ফুটি ল'ম। আৰু মই ইয়াত ব্যৱহাৰ কৰিছোঁ ইনো অপচনেল হয়। মই আচলতে ইয়াত লগালগ বনাবৰ বাবে ইনো ব্যৱহাৰ কৰিছোঁ। আধা চাহ চামুচ ব্যৱহাৰ কৰিছোঁ। এইখিনি দি মই এতিয়া ধুনীয়াকৈ ফেটি ল'ম। ভালদৰে ফেটি লৈ এইটো পৰিমাণতে বনাব পাৰি। এইখিনি ভৰাই মোৰ প্ৰায় হৈ গ'ল। এতিয়া মই বহাই থোৱা পানীখিনি প্ৰায় গৰম হৈ গ'ল। এতিয়া মই এখন প্লেট ইয়াত বহাই দিম।